খুলুমবাই বিটিয়ারবাসী রাইজ সরকার আছে পয়সার কি অভাব তার বাবে আজি হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ কোম্পানী শিৱসাগৰৰ ৰিলিফ দিবৰ কাৰণে গৈ উপস্থিত হৈছিল আৰু আজি হাগ্ৰামা কোম্পানীয়ে শিৱসাগৰত গৈ ফালে এটা নদীৰ বান্ধ বনাই দিম আৰু বহু ব্যক্তিৰ ঘৰ বনাই দিম বুলি তেওঁলোকে আজি প্ৰতিশ্ৰুতি দি থৈ আহিছে। এতিয়া কথাটো হৈছে যে যি সময়ত বিটিচিৰ বাজেট সেশন হৈ গৈছে কিন্তু বিটিচিত আজিলৈকে 1 টকা অহা নাই বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিচিত 1 টকা আনিব পৰা নাই। ইয়াৰ আগতো লাষ্ট যোনটো বাজেট সেশন হৈ গৈছিল তেতিয়া 250 কোটি টকাৰ ভিতৰত তেতিয়াও 2.5 টকা আজিৰ দিনত আনিব পৰা নাই। সেই সময়ত আজি বিপিএফৰ তাত ইমান টকা পইচা ক'ৰ পৰা আহিলে এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ যোৱা নিৰ্বাচনৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে কৈছে যে মই হেলিকপ্টাৰৰ ভাড়া দিব পৰা নাই, 22 কোটি টকাৰ মাটি বিক্ৰী কৰি মই হেলিকপ্টাৰত তেল ভৰাইয়ে ফুৰি আছে, চৰকাৰ আহিলে দিম বুলি। আৰু বৰ্তমান চৰকাৰ আহিছে, বিটিচিত কোনো বাজেট নাই, কোনো টকা পইচা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি কোনোবাই বাকীৰ কাম কৰে তেখেতে কণ্ট্ৰেক্টৰ বিচাৰি আছে আৰু তেখেতে বাঁহৰ দলঙে ফিটা কাটি ফুৰি আছে, আমি দেখা পাইছোঁ। আৰু এই সময়ত হাগ্ৰামা কোম্পানীৰ তাত আজি নগদ ধন ক'ৰ পৰা আহিলে, লাখ লাখ কৰোৰ কৰোৰ টকা আজি বিপিএফৰ তাত দেখা পাইছোঁ আমি। বিপিএফৰ একাংশ নেতা কৰ্মীয়ে মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ 5 লাখ টকাকৈ তেওঁলোকে আজি বিতৰণ কৰা আমি দেখা পাইছোঁ। আচলতে টকাটো ক'ৰ পৰা আহিছে এই ঘটনাটো বা এই অংকটো যোৱা 2 দিনমান আগতেই আমাৰ অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ বিধায়ক তেখেতে অসমবাসী ৰাইজৰ ওচৰত কি ধুনীয়াকৈ এটা অংক কৰি ফেলে ৰাইজক বুজাই দিছিলে। আপোনালোকে ভিডিঅ'টো চাওক, তেতিয়াহ'লে গম পাব ঘটনাটো। কোনে বহি আছে আপোনালোকে নিজে চাই লওক এবাৰ, কোনে টেক্সটো লৈ আছে আৰু গৈ আছে ক'লে আপোনালোকে চাই লওক। দিছপুৰলৈ গৈ আছে, আপোনালোকে নিজে চাই লওক। গাহৰিৰ চিণ্ডিকেট পইচা গৈ এই তাত পাইছেগৈ, কণীৰ চিণ্ডিকেট এওঁলোকে লৈছে, এওঁলোকে পাইছে, মাছৰ চিণ্ডিকেট এওঁলোকে লৈছে, এওঁলোকে ইয়ালৈ গৈ আছে, চাউলৰ চিণ্ডিকেট এওঁলোকে লৈ আছে, সেইফালে গৈ আছে। এয়া মাছ আহি আছে চাওক, এয়া গাহৰি আহি আছে আপোনালোকে চাওক, প্ৰত্যেকটো বস্তুৰ ওপৰত এয়া ব্ৰইলাৰ মুৰ্গী আহি আছে আপোনালোকে চাওক। আৰু এক ট্ৰাকত 24 লাখ টকাৰ গুণ্ডা টেক্স লয়। এতিয়া প্ৰশ্ন হৈছে, আপোনালোকে দেখা পাইছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰিলিফ দিয়াৰ পইচা ক'ৰ পৰা কালেকশ্যন কৰে, যিহেতু বিটিচিত 1 টকা পইচা নাই বৰ্তমান। আৰু অখিল গগৈ ডাঙৰীয়াই ভালদৰে অসমবাসী ৰাইজৰ ওচৰত অংক কৰি দেখাই দিলে যে চৰণ বড়ো ডাঙৰীয়াক মন্ত্ৰিত্ব দিলে আৰু জয়ন্ত মল্ল বৰুৱা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিলি ফালে খুব ধুনীয়াকৈ চিণ্ডিকেটৰ টকাবিলাক কালেকশ্যন কৰে আৰু পাৰ গাড়ীৰ পৰা প্ৰায় 60 লাখ 24 লাখ টকাকৈ কালেকশ্যন কৰা বুলি ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই ধুনীয়াকৈ অংক কৰি ৰাইজৰ ওচৰত দেখাই দিলে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিহেতু বেপাৰী মানুহ, তেখেতে নিজে কয় মই 1 টকা দি ফেলে 2 টকা লোৱা ব্যক্তি। অখিল গগৈ ডাঙৰীয়া যেনেকৈ অসমৰ বিধানসভাৰ টেবুলৰ ওপৰত উঠি যায়, ঠিক নাই কালি পৰহি আমাৰ বিটিচিৰ এছেম্বলিত আহি পেলাই তেখেতে ওপৰত উঠি যায় নেকি। সেইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভয়তে আজি সেই চিণ্ডিকেটৰ টকা লৈ পেলাই শিৱসাগৰত তেখেতে ৰিলিফ দিবলৈ গৈছে। নহ'লে হাগ্ৰামাৰ তাত পইচা ক'ৰ পৰা আহিব? যেইজন ব্যক্তি ইলেকশ্যনৰ সময়ত ইলেকশ্যন খেলিব নোৱাৰে, 22 কোটি টকাৰ মাটি বিক্ৰী কৰি হেলিকপ্টাৰত তেল ভৰাই চৰকাৰ আহিলে ভাড়া দিম বুলি তেখেতে কয়। আৰু এই সময়ত কোটি কোটি টকা লাখ লাখ টকা ক'ৰ পৰা আহিছে তেওঁলোকৰ তাত? অখিল গগৈ ডাঙৰীয়াৰ এই অংকৰ সমাধান ওলাই ফালে তেখেতে অংকৰ সূত্ৰৰ উত্তৰটো আজি তাতে শিৱসাগৰত দিবলৈ গৈছে ৰিলিফৰ জৰিয়তে, যেন অখিল গগৈ ডাঙৰীয়াই দ্বিতীয়বাৰ হাগ্ৰামাৰ এগেইনষ্টত আঙুলি নুঠাই বুলি, হাগ্ৰামাৰ এগেইনষ্টত তেখেতে যাতে আতা নাপাৰে, সংবাদ মাধ্যমত আহি ফালে চিঞৰি নাথাকে, এই কথাটোৰ কাৰণে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাতে ৰিলিফ দিবলৈ গৈছে। বিটিচিবাসী ৰাইজে নাংগলৰ চিনত ভোট দি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিচিৰ প্ৰধান বনাইছে। আৰু এই সময়ত আমাৰ বিটিচিতো বানপানী হৈছে। যোৱাকালিও আমাৰ বানপানীৰ ফলত কলাইগত মানুহ মৰিছে। মই নিজে গৈছোঁ তাতে, পৰহি দিনা মই শুক্লায়ত গৈছোঁ, সৰু সৰু কেঁচুৱা বাচ্চাবিলাকে ট্ৰেক্টৰত উঠি ফালে ইমান ভয়াৱহ পৰিস্থিতি আপোনালোকে দেখা পালে চকু কপালত উঠি যাব। ট্ৰেক্টৰত বহি ফালে বাচ্চাবিলাকে শুক্লাই নদী পাৰ কৰি ফালে স্কুলত যাব লগা হৈছে, তাতে কোনো দলঙৰ নাই, ব্যৱস্থা নাই। আৰু মই আজি ওদালগুৰি গৈ আহিছোঁ, তাতো বহু মানুহৰ ঘৰ ডুবি গৈছে, খাবলগীয়া একো বস্তু নাই ঘৰত, চাৰিওফালে পানী, গৰু খাবৰ কাৰণে ঘাঁহ নাই, তেনেকুৱা পৰিস্থিতি। আৰু এই সময়ত হাগ্ৰামা মহিলাৰী কোম্পানীয়ে শিৱসাগৰত ৰিলিফ দিবৰ কাৰণে তাতে গৈ উপস্থিত হৈছে। হাগ্ৰামা মহিলাৰী বা তেখেতৰ কোম্পানীৰ নেতা কৰ্মীবিলাকে আজি ক'ত আছে? তাতে ডেপুটি চিফ আজি ক'ত আছে? ধিক্কাৰ জনাইছোঁ আজি বিপিএফ চৰকাৰক। মই কোৱা নাই যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তাতে ৰিলিফ দিব গৈছে এইটো বেয়া হৈছে বুলি, তাতো বহুত বেয়াকৈ আজি শিৱসাগৰত তাতে বানপানী হৈছে, মানুহৰ যথেষ্ট ক্ষতি হৈছে, জীৱ জন্তু মৰিছে, মানুহ মৰিছে, আমি দেখা পাইছোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰবাসী ৰাইজে তেখেতক ভোট দি পেলাই জিকাইছে আৰু ঠিক তেনেকুৱাকৈ তেখেতৰ কৰ্ম তেখেতে পালন কৰি গৈ আছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও নিজৰ এৰিয়া
নিজৰ কাউন্সিলত তেখেতে গুৰুত্ব দিব লাগে, তাতে তেখেতে গুৰুত্ব দিবলৈ গৈছে। আজি আমাৰ ইণ্ডো ভুটান এৰিয়া হাতীবিলাক খাবৰ কাৰণে কোনো বস্তু নাই পাহাৰত, সেই হাতীবিলাক নামি আহে, বহুতৰ ঘৰ বাৰী ভাঙি আছে, মানুহ মৰি আছে, তাতেতো এদিনো হাগ্ৰামা মহিলাৰী গৈ পেলাই উপস্থিত হোৱা নাই। কোনো এজন ব্যক্তিৰ ঘৰ হাগ্ৰামা মহিলাৰীয়ে বনাই দিয়া নাই যে হাতীয়ে ঘৰ ভাঙি দিছে আমি বনাই দিম বুলি। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বৰ্তমান শিৱসাগৰত তেখেতে ৰিলিফ দিবলৈ গৈছে। ৰিলিফ দিয়ক, মোৰ ক'ব লগা নাই, কিন্তু নিজৰ এৰিয়া নিজৰ কাউন্সিলৰ ব্যক্তিবিলাকক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰাধান্য দিব লাগে। নিজৰ এৰিয়াৰ মানুহবিলাকে আপোনাক ভোট দি পেলাই জিকাইছে, আপুনি নিজৰ এৰিয়াৰ মানুহবিলাকক সেই চকুৰে আপুনি চাব লাগে। অখিল গগৈ ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। আপুনি এজন বিধায়ক হিচাপে আপোনাৰ যেনেকুৱাকৈ কৰ্তব্য আপুনি মানুহবিলাকক উদ্ধাৰ কৰি আছে, যেনেকৈ সাহায্য আপুনি প্ৰদান কৰি আছে, তাৰ বাবেও মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ নিচিনা বিধায়কৰ দৰকাৰ আছে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আপুনি নিজৰ কাউন্সিলৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ ইয়াতে মানুহ বহুত দুৰ্যোগত ভুগি আছে। ইয়াৰ ল'ৰা ছোৱালীবিলাকৰ স্কুলত ভালদৰে পঢ়িব পৰা নাই। আজি স্কুলত বেঞ্চ নাই, 3 পাত ফুটৈ ফেলে পানী পৰে। আমি UPPL চৰকাৰে প্ৰায় 4,000 স্কুল ৰিপেয়াৰিং কৰি থৈ আহিছোঁ। ইয়াৰ অঞ্চলৰ মানুহ ভালদৰে খাব পৰা নাই। বানপানীত মানুহৰ ঘৰ ডুবি গৈছে, মানুহ মৰিছে, গৰু ছাগলী মৰিছে। গতিকে এইবিলাক বস্তুৰ ওপৰত আপুনি নজৰ দিব লাগে, তাৰ বাবে মই আপোনাকো অনুৰোধ জনাইছোঁ। আৰু এটা প্ৰশ্ন হৈছে যে BPF আজি নগদ ধন ইমান 5 লাখকৈ মেধাৱী ছাত্ৰবিলাক যে তেওঁলোকে বিতৰণ কৰি আছে, ভাল কথা, মেধাৱী ছাত্ৰবিলাকে টকা পইচা পাব লাগে, এইটো আমিও বিচাৰোঁ। কিন্তু যোৱা 2 দিনমান আগত যেতিয়া নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সংবাদ মাধ্যমে প্ৰশ্ন সুধিলে যে 5 লাখ টকাকৈ যে নগদ ধন আজি BPF চৰকাৰে প্ৰদান কৰি আছে, তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উত্তৰ দিলে যে এইটো আমি BPF দলৰ পৰা দিছোঁ। BPF দলে ইমান টকা পইচা ক'ত পালে? এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু যদি আপোনালোকে BPF দলৰ পৰা দিছে, সকলো মেধাৱী ছাত্ৰ ছাত্ৰীবিলাকক আপোনালোকে এনেকুৱা নগদ ধন প্ৰদান কৰিব লাগে। আৰু BPF দলে ইমান টকা পইচা ক'ত পালে? যি সময়ত নিৰ্বাচন খেলিবৰ কাৰণে আপোনাৰ তাত টকা পইচা নাই, আপুনি নিজে কৈছে যে BJPয়ে 500 টকা পইচা আপোনালোকক দি পেলাই ভোট কিনিব বিচাৰিব। ৰাইজ, আপোনালোকে পইচাটো ল'ব, কিন্তু ভোটটো দিব নালাগে বুলি আপুনি নিজে আটাবাৰী ইফালে কৈছে। আৰু এই বৰ্তমান সময়ত BPFৰ তাত ইমান টকা পইচা ক'ৰ পৰা আহিলে? আৰু আপুনি কি আঁচনিৰ আধাৰত, BPFে কি আঁচনিৰ আধাৰত দিছে, এই বস্তুটো ক'ব লাগিছিল। আচলতে BPF চৰকাৰে দিয়া নাই। যদি চৰকাৰে দিলা হয়, আঁচনিৰ নাম হ'লহেঁতেন বা আঁচনিৰ আধাৰত দিলেহেঁতেন। আচলতে BPF দলটোতো কালি পৰহি নোহোৱা হৈ নাযায়, বা BPF দলটো কালি পৰহি মৰি নাযায়। গতিকে BPF দলে এই সাহায্যটো কিমান দিনলৈকে তেওঁলোকে দিব পাৰিব, ইয়াৰ উত্তৰটো তেওঁলোকে দিব লাগে বা ৰাইজক জনাব লাগে। কাৰণ BPF দলে যদি ইমান টকা পইচা নিৰ্বাচনৰ সময়ত খৰচ কৰিব পৰা নাই, বৰ্তমান সময়ত তেওঁলোকৰ তাত ইমান ধন ক'ৰ পৰা আহিলে? হাগ্ৰামাই নিজে কয়, মই ইলেকশ্যন খেলা পইচা নহয়, মই মাটি বিক্ৰী কৰিছোঁ 22 কোটি টকাৰ, মই বৰ্তমান ইলেকশ্যনত খৰচা কৰি আছোঁ, হেলিকপ্টাৰত তেল ভৰাই আছোঁ। আৰু BPFৰ তাত ইমান টকা পইচাৰ ধন ক'ৰ পৰা আহিছে? UPPLে আমি বড়োফা ছুপাৰ 50 আঁচনিৰ অধীনত বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামাকৰণেৰে বড়োফা ছুপাৰ 50 আঁচনিৰ অধীনত আমি সকলো মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী অফ কষ্ট 1 টকা নিদিয়াকৈ প্ৰমোদ বড়ো ডাঙৰীয়া মানৱ সম্পদ গঢ় দিবলৈ তেখেতে কাম কৰিছিল। ডক্টৰ, ইঞ্জিনিয়াৰ, IPS এই ল'ৰা ছোৱালীবিলাকক বনাবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আঁচনিৰ অধীনত কৰিছিল। আৰু BPFে যিহেতু আঁচনিৰ অধীনত কৰা নাই, BPF দলৰ পৰা তেওঁলোকে সাহায্য কৰিছে। এই দলে কিমান দিন সাহায্যৰ পুঁজি আগবঢ়াব, আৰু এই দলে ইমান টকা পইচা বৰ্তমান সময়ত ক'ৰ পৰা পাইছে, এই উত্তৰটো আজি BPF দলে দিব লাগে। ধন্যবাদ। खुलुमबाय लोगोफोर, नोंथांमोना बे दहायनि बुंनाय रावखौ निस्सय खोनाबाय नङा होनबा? ओमफ्राय बे बुंनाय बिथांनि मुङानो जाबाय सन्जय दास, बड'लेण्ड मुं बेचदों बिथाङा। ओमफ्राय दिनै हाग्रामा महिलारी सारनि बागै माने गोबां बाथ्रा बुंदों बिथाङा, जे शिबसागराव जिहेतु बिथाङा हाग्रामा महिलारी सार बिथाङा माने जिहेतु दैबानाजों लोमजानाय गोबां सुबुंफोरनो मदद होदोंमोन नङा होनबा? गोबां माने जोमनाय हिफोर, गान्दु, ओमफ्राय आरो जानाय खाद्यफोर बेफोरबायदि गोबां हैदोंमोन। बेजों लोगोसे बिथांमोननि जिहेतु हा खुख्लानाय दालांफोर, लामाफोर बानायनो हागोन, ओमफ्राय गोबांनि न'फोर बानायनो हागोन, बेफोरबायदि गोबां बाथ्रा होन्दोंमोन आरो जेनेबा होनानै जेनेबा फैदोंमोन बिथाङा, माने होगोन होननानै। दा बेखौ लानानै सन्जय दास बिथाङा माने दिनै बिथाङा अकस्मात कुइसन खालामनो फैदों जे दिनै बिथाङा जिहेतु शिबसागराव एसेबां हेल्प खालामनो थाखाय बहानिफ्राय फैसा मोनखो नङा होनबा? बाजेटआव एसेबां फैसा मोनाखैमोन दिनै बिथांमोननि थाखाय हेल्प खालामनाया जेबो गिदिर बाथ्रा नङा। ओमफ्राय खिन्थु दिनै बिथाङा बेफोरबायदि बाथ्रा बुंनायखौ जोंबो एसे बोरैबा मोनदों नङा होनबा? ओमफ्राय जेरै बिथाङा बुंदों हाग्रामानि बागै गोबां हेलिकप्टाराव गाखोनो थाव गैयामोन, माबा गैयामोन बेफोरबायदि। ओमफ्राय
लामा दालांफोर बिदि माने गोबां रोखोमनि बानायनाय जायाखै बेफोरबायदि गोबां बाथ्रा बुंदों नोंथांमोना दहाय खोनाखाबाय होनबा दा बेनि सायाव नोंथाङा मा बुंनो कमेन्ट सेक्सनाव खोन्थाबानो जाबाय